নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ সকলোৰে ভাল। অসম গ্ৰামীণ বিকাশ বেংকত ৩৫২টা অফিচাৰ এণ্ড অফিচ এছিষ্টেণ্টৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াই ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। অসম গ্ৰামীণ বিকাশ বেংকে IBPSৰ আণ্ডাৰত ৩৫২টা অফিচাৰ এণ্ড অফিচ এছিষ্টেণ্টৰ পদ মুকলি হৈছে, যাৰ পদৰ ৰেংক হৈছে স্কেল 1, স্কেল 2 আৰু স্কেল 3। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী। অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ বাবে 167টা পদ মুকলি হৈছে। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ বাবে 185টা, টোটেল ৩৫২টা পদ মুকলি হৈছে। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 1 ছেপ্টেম্বৰ 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 ছেপ্টেম্বৰ 2025। এই এক্সামৰ কণ্ডাক্ট হোৱা চেণ্টাৰসমূহ হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ হৈছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ বাবে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন, প্ৰফিচিয়েঞ্চি ইন আছামিজ অৰ লোকেল লেংগুৱেজ আৰু কম্পিউটাৰ নলেজ বিচাৰিছে। অফিচাৰ স্কেল 1ৰ বাবে এছিষ্টেণ্ট মেনেজাৰ পদ মুকলি হৈছে। বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন বিচাৰিছে। প্ৰিফাৰেঞ্চ দিব যিসকলে এগ্ৰিকালচাৰ, IT, মেনেজমেণ্ট, ল আৰু ইকনমিক একাউণ্টেঞ্চিত মাষ্টাৰ্ছ কৰি থৈছে, আৰু আছামিজ আৰু বা লোকেল লেংগুৱেজটো মাষ্ট বি জনা হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব তেখেতৰ। অফিচাৰ স্কেল গ্ৰেড 3 বাবে এজ লিমিট দিয়া হৈছে 21 পৰা 40 বছৰ। অফিচাৰ স্কেল গ্ৰেড 2 মেনেজাৰৰ বাবে এজ লিমিট হৈছে 21 পৰা 32 বছৰ। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ বাবে এজ লিমিট হৈছে 18 পৰা 30 বছৰ। অফিচাৰ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ বাবে এজ লিমিট হ'ব 18 পৰা 28 বছৰ। লগতে OBC MOBC বাবে 3 বছৰ, STৰ বাবে 5 বছৰ, PWDৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন প্ৰদান কৰিছে। SC, ST, PWD এক্স ছাৰ্ভিচমেনৰ বাবে এপ্লিকেশ্যন ফিজ হৈছে 175, বাকীসকলৰ বাবে হৈছে 850 টকা। আৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI সকলোতে পে'মেণ্ট কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো হৈছে অফিচ এছিষ্টেণ্টৰ বাবে প্ৰথম প্ৰিলিমিনাৰী এক্সাম হ'ব, তাৰপিছত মেইনছ এক্সাম, তাৰপাছত ইণ্টাৰভিউ। অফিচাৰ স্কেলৰ বাবে প্ৰিলিমিনাৰী এক্সাম, মেইন এক্সাম আৰু ইণ্টাৰভিউ হ'ব। অফিচাৰ স্কেল গ্ৰেড 2 আৰু গ্ৰেড 3 বাবে ছিংগুল এক্সাম হ'ব, লগত ইণ্টাৰভিউ হ'ব। লগতে 0.25 মাৰ্কছৰ এটা নিগেটিভ মাৰ্কিং থাকিব। IBPSৰ প্ৰিলিমিনাৰী এক্সাম অফিচাৰ স্কেল 1ৰ বাবে এক্সাম কণ্ডাক্ট হ'ব 22 পৰা 23 নৱেম্বৰ 2025 ভিতৰত, আৰু প্ৰিলিমিনাৰী এক্সাম কণ্ডাক্ট হ'ব অফিচ এছিষ্টেণ্টৰ 6, 7, 13, 14 ডিচেম্বৰ 2025। মেইন এক্সাম অফিচাৰ স্কেল 1ৰ কণ্ডাক্ট হ'ব 28 ডিচেম্বৰ 2025, আৰু মেইন এক্সাম অফিচ এছিষ্টেণ্টৰ কণ্ডাক্ট হ'ব 1 ফেব্ৰুৱাৰী 2026। ছিংগুল এক্সাম অফিচাৰ স্কেল গ্ৰেড 2 আৰু গ্ৰেড 3 হ'ব 28 ডিচেম্বৰ 2025। কিদৰে আপোনালোকে এপ্লাই কৰিব? যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে www.ibps.in গৈ প্ৰথম CRP আৰু RRB ক্লিক কৰিব। তাত আপোনালোকে কোনটো জবৰ কাৰণে চুইটেবল হয় সেইটো চিলেক্ট কৰিব। স্কেল 1, স্কেল 2, স্কেল 3 আৰু অফিচ এছিষ্টেণ্ট বুলি থাকিব। তাত আপোনালোকে চিলেক্ট কৰি প্ৰথমে যদি ৰেজিষ্ট্ৰেশ্যন আগতে কৰা নাই তাত ৰেজিষ্টাৰ কৰিব লাগিব। নিজৰ বেছিক ডিটেইলছ, কণ্টেক্ট ডিটেইলছ আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক দি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব। তাত এটা ID আৰু পাছৱৰ্ড পাব, সেই ID পাছৱৰ্ড দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত তাত আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ আপলোড কৰিব। লগতে নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটবোৰৰ PDF বনাই আপলোড কৰিব। সকলোখিনি আপলোড কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত ফিজ পে' কৰিবলৈ আহিব। ফিজটো পে' কৰাৰ পিছত এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। সেই ৰেফাৰেঞ্চ IDটো ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই ৰেফাৰেঞ্চ IDটো আপোনালোকক যথেষ্টখিনি হেল্প কৰিব। ইয়াৰ নটিফিকেশ্যন ৰিলিজ ডেট হৈছে 1 ছেপ্টেম্বৰ 2025, আৰু এপ্লিকেশ্যন ষ্টাৰ্টিং ডেটো ছেইম হয়, কিন্তু লাষ্ট ডেট হৈছে 21 ছেপ্টেম্বৰ 2025। বেছি সময় নাই আপোনালোকৰ তাত। এইটো হৈছে IBPSৰ অফিচিয়েল ৱেবছাইটটো। ইয়াত আপোনালোকে দেখিছে এয়া এপ্লাই অনলাইন ফৰ কমন ৰিক্ৰুটমেণ্ট প্ৰচেছ আণ্ডাৰ CRP RRB। এই লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰি দেখিব পাইছে এপ্লাই অনলাইন ফৰ ৰিক্ৰুটমেণ্ট অফ অফিচ এছিষ্টেণ্ট। এইটো এপ্লাই অনলাইন ফৰ ৰিক্ৰুটমেণ্ট অফ অফিচাৰ স্কেল 1, 2 and 3। দেখিছে ইয়াত কেইবাটাও 3টা আছে। notification for common recruitment process for CRP RRB
16 ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছেনে লগ ইন ফৰ অলৰেডি ৰেজিষ্টাৰ কেনে যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে তেখেতলোকে ইয়াত ক্লিক কৰিব আৰু যিসকল ফ্ৰেছাৰ্ছ হয় তেখেতলোকে ক্লিক ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে প্ৰথম ফাৰ্ষ্ট নেম কনফাৰ্ম মিডল নেম কনফাৰ্ম মিডল নেম লাষ্ট নেম কনফাৰ্ম লাষ্ট নেম দিব আহিব এণ্ড মোবাইল নাম্বাৰ কনফাৰ্ম মোবাইল নাম্বাৰ অল্টাৰনেট মোবাইল নাম্বাৰ ইমেইল আইডি ইয়াত ডমেইন দিব জিমেইল হ'লেতো জিমেইলে মেক্সিমাম জিমেইল হয় জিমেইল দি দিব ইয়াত ইমেইল আইডি দিব ইয়াত যিটো কেপচা আছে সেইটো কেপচা দি ছেভ কৰি দিব তাৰপিছত আপোনালোকে ফটো ছিগনেচাৰ আপলোড কৰিবলৈ আহিব পাছপৰ্ট সাইজ ফটোগ্ৰাফ আৰু নিজৰ ছিগনেচাৰ PDF বনাই আপলোড কৰিব তাৰপিছত ডিটেইলছখিনি ফিল কৰিবলৈ আহিব ডিটেইলছখিনি মানে কিমানখিনি কোৱালিফিকেশ্যন আছে আপোনাৰ এড্ৰেছ কোড আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ডৰ নাম্বাৰ এক্সচেঞ্জৰ নাম্বাৰ এইখিনি আপলোড কৰিব তাৰপিছত প্ৰিভিউ কৰিব তাৰপিছত আপলোড কৰিবলৈ আহিব আপলোডত নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটবোৰ PDF বনাই আপলোড কৰি দিব সেইখিনি ছাবমিট কৰাৰ পিছত এটা ফিজ পে'মেণ্ট কৰিবলৈ আহিব ফিজটো পে' কৰি দিব ফিজটো পে' কৰাৰ লগতে এটা ৰেফাৰেঞ্চ আইডি জেনেৰেট হ'ব সেই ৰেফাৰেঞ্চ আইডিটো আপোনালোকৰ লগত ৰাখি থ'ব ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব সেই ৰেফাৰেঞ্চ আইডিটোৱে আপোনালোকক হেল্প কৰিব এইখিনি আছিলে চমুকৈ অসম গ্ৰামীণ বিকাশ বেংকত মুকলি হোৱা 352টা পদৰ ডিটেইল ডিছকাশ্যন আমি ভিডিঅ'টোত কেনেকৈ এপ্লাই কৰিব লাগিব পৰীক্ষা কেতিয়া হ'ব সকলোখিনি আলোচনা কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ